এই নহয় মই বুজি মোৰ ৰুমাল আছে এই ৰুমাল মোৰো আছে আৰু মোৰ গামোচা আছে তহঁতৰ ডিঙিত মেৰিয়াই মঞ্চৰ সন্মুখত ওলমাই থৈ দিম মূৰ্খ সোপাই সোপা যা নিজৰ নিজৰ কামত জানাতকে পৰি আছ অকল আমাক ওলমাই নহ'ব কিন্তু আমাৰ লগত এই পাটক ওলমাব লাগিব এই মানুহে চাই ৰিহাৰ্চল সময় এই কেৰি অকলে ওলমি মই নাথাকো ওচৰ বজাৰ মানে গুদিয়া কোনে কি কয় তোৰ কথা যিয়ে নকওক কিয় মই ভালকে জানো মই একো বেয়া কাম কৰা নাই মই কেৱল নাটক কৰিছো কেৱল মই অভিনয় কৰিছো আৰু কল্যাণক মই যি কৰিবলৈ কৈ কমসে কম আগলৈ মই গালি দি মুখৰ বিষ তুলিব নালাগে এইবাৰ অৱশ্যে হাতৰ বিষ তুলিম বুলি ভাবিছিল কল্যাণক কৈডাল লম্বা মাৰি সাচি থৈছে মই এই নাটক কৰা এৰি দিলে তুমি মোক মৰম কৰা হ'বা নে দেউতা মৰম ভিক্ষা খুজিলে পইচা দিয়া বুলি জানো কিন্তু মৰম দিয়া আজিলৈকে শুনা নাই তুমি ক'ৰ পৰা মৰম দিবা তোমাৰ জুলুঙাত চাগে মোৰ কাৰণে মৰম বোলা বস্তুটো নাই তই বা দেউতাই জানো মই কেনেকে জানিম মই কেৱল দেউতাৰ একান্ত বাধ্য হৈ চলিব বিচাৰিছো তই কেৱল দেউতাক কবিও মা এই মাহতে যেন এনেকে মোৰ বিয়া চিয়া মোৰ পাতি নিদি নাটক এৰি অভিনয় এৰি ঘৰত সোমাই যাবলগীয়া হ'লে মই আজিও কেঁচা হৈ আছে দেউতাৰ মৰমখিনি নোপোৱালৈকে সেই আঘাতবোৰ নুশুকাই কেতিয়াবা মোৰ এইটো জীৱনত মোৰ সেই আঘাতবোৰ শুকাবনে তইনো কি উত্তৰ দিবি মা তইতো মোৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন দেউতাৰ ওচৰত তোৰ এই মন কথা মোৰ কাৰণে এটা অবুজ জ্যোতি সাঁথৰ দেৱতাৰ কষ্টিউমটো কেলে পিন্ধিছ নহয় মানে দেৱতাবোৰৰ এটা চাল আছে আৰু তোৰ দুখন গাল আছে ৰঙা কৰিবলৈ মন নাই যদি যা অসুৰ সাজি আছে
এইটো কি নৃত্য এইটো কোনে শিকালে ডাইৰেক্টৰৰ অৱস্থা মই ডাইৰেক্টৰে গমেই নাপাওঁ নিজে নিজে প্ৰমোচন লৈ ল'লে অসুৰৰ পৰা দেৱতা নাটক বাৰু হ'ব কি পিছে তই হোৱা নাই যে এতিয়াও নহয় হলতো চৰিত্ৰটো বিৰাট নহ'ব তোৰ চকুৱে মুখে দাঁতে নাকে কাণে তেজেদি ফুটি উঠিব লাগিব উদ্ভাসিত হৈ আহিব লাগিব তোৰ অৱশ্যে তোৰ তেজেদি ফালিব ইয়াত আমাৰ যুদ্ধৰ শক্তি পৰীক্ষা যাব অসুৰৰ অৱশ্য নাই আপোনালোকে নিৰাপত্তাৰ অপেক্ষা কৰক আজি অসুৰৰ বিৰুদ্ধে স্বৰ্গৰূপ চৰাই হাতত তুলি ল'ব অস্ত্ৰ হয় যদি হওক ৰাঙলী এই স্বৰ্গ প্ৰতীক্ষা কৰিছে অসুৰৰ মুণ্ড ছেদ নকৰালৈকে শান্ত নহয় এই স্বৰ্গৰূপ আজি অন্তত মনে মনে নাথাকিবি অ' মা প্লিজ উত্তৰ দে না হঠাৎ সেই মানুহটোৰ কথা তোৰ মুখলৈ আহিছে কোনে ক'লে তোক সেইবোৰ কথা সেই মানুহজন বোলে মোৰ নাট্যদলৰ পৰা উলিয়াই দিয়া হ'ল উপায় নাপাই তোক কোলাত লৈ মই ঘৰলৈ গুচি আহিলো দুবাৰমান আহিছিল তেওঁ শুনিবলৈ মই কিন্তু নগলো মোৰ মৰমখিনি মোৰ বিশ্বাসখিনি তেওঁ কলংকিত কৰিছিল লাহে লাহে তেওঁ হেৰাই থাকিল ভাস্কৰ আকৌ আহিল মোক আদৰি ল'বলৈ আমাৰ বিয়া হ'ল আকৌ এখন সংসাৰ হ'ল আৰু মই এনে এখন সংসাৰৰ সদস্য হ'লো য'ত মোৰ প্ৰকৃত পিতৃৰ পৰিচয় বৰ সংগোপনে আত্মাই মোৰ পৰা গোপন কৰি ৰাখিল এইটো ইয়াতে লাং খাই পৰি আছে সমাদৌ উঠো চাওক আপোনাক লগ পাবলৈ কোন আহিছে আজি ময়ে মই দেখুৱাই দিছো মোৰ দোস্তু দিয়া আজিও লাভ খাই আছে নহয় ইহঁতবোৰ বোলে একো শিল্পী হয় চালা ছোৱালীৰ ইজ্জতক হাত দিবলৈ যায় তিহনে কি গুণ এটা মাৰি চালা বলাৎকাৰী উঠক বুলি কৈছো নহয় চিনি পাইছে নে নাই সৌদৰে আপোনাৰ ছোৱালী আপনার ধরে খুব খুব ভালো ফিল করে দেয় মঞ্চ উঠিলেই হল মঞ্চ কবাই দিয়ে একেবারে এই করবা না উঠো কিন্তু এইজন মানুহ মোৰ দেউতা নহয় বুকুত পৰি কান্দিম বুলি ভাবিছিলো এওঁৰ বুকুখনত দেখোন কামি হাৰ কেইডালহে আছে আঙুলিত ধৰি বাট পুলিত বুলি ভাবিছিলো এওঁৰ আঙুলি কেইটা দেখোন চা না মদৰ বটলটোহে খামুচি আছে পিঠিত উঠি মই ঘূৰা খেলিম বুলি ভাবিছিলো এওঁৰ পিঠিখনত দেখোন সংসাৰৰ জাবৰবোৰহে লাগি আছে
এইজন মানুহ মোৰ দেউতা হ'ব নোৱাৰে সেইজন মানুহক মই পিতা বুলি মাতিব নোৱাৰো মোৰ পিতাটো বহুত ডাঙৰ অভিনেতা আছিল সকলোৰে পূজনীয় মহান শিল্পী আছিল কিন্তু এওঁতো সেইবোৰ একো নহয় বুলি ক'বলে তই কোন হয় বে তহঁতে বস্তুকে ধৰক ভালকে খুৱাব নিদিয়ে সেইকাৰণে একেপাত চৰ্জৰ দীঘা খুৱাই পৰিলি কি হ'ল জান আবাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত শৃংখলাবদ্ধভাৱে আসনত উপবিষ্ট শ্ৰদ্ধাৰ নাট্য পেৰাডাইজ আমি আহিছোঁ আপোনালোকৰ মাজলৈ মাত্ৰ 3 নিশাৰ নাট্য অভিনয় কাৰ্যসূচী